কি হৈছে কি হৈছে সংগ বরবাদ বুঝছো সব শেষ কি হৈছে তোৰ তই এনেকে কানিছ যে তোৰ বাইকখনহে কোনোবাই চুৰ কৰি নিলে বাইক চুৰ কৰালে ভালে আছিল কেছটো কি কবিটো আরে তই কবিটো ওই এনেকে কানি থাকিলে যে তোৰ ভয় লাগি যায় তোৰ কেছটো কি তইতো জানই হয় আজি 3 বছৰ আগতে মোৰ দেউতা মৰিছিলে হয় তইতো জানই কি কানিব লাগে নেকি হে কিয় কথা কানিলে মই কিয় লগাৰিম কিবা আরে তই কবিটো তোৰ কেছটো কি তইতো জানই দেউতা আমাৰ 3 বছৰ পাছত 2 বছৰ পাছতে মোৰ হেৰি মৰিছিলে এই মা মৰিছিলে হয় মা মৰিছিলে কামহে খাবহে নোৱাৰিলো সেইটো কথা তই এতিয়া কানি থাকি কিয় লাভ আছে তই বাংগালোৰ আছিলি হয় বেংগলোৰ নহয় মই মেংগলোৰত আছিলো ক'ত আছে মেংগলোৰ হে বেংগলোৰতে আছে মেংগলোৰ আছিল তই এনেকে কিয় কানি মৰিছ কথাটো ক কিবা এটা সলিউশন দিম নহয় তাৰপাছত মোৰ ভণ্টিজনী পেটালৈ পলাই গুচি গ'ল তাৰপাছত গাঁও চবে আহি পেলাই মোক ক'লে তোৰ দেউতা মৰিলে আমিতো সান্তনা দিলো হয় আমি আছো নহয় আমাকে দেউতা বুলি ভাব মা মৰাৰ পাছত ক'লে মাতো মাহে মৰিছে আমিতো আছো নহয় আমাকে মা বুলি ভাব হয় ভণ্টিজনী মৰোতে নহয় পলাই যাওঁতে কি কৈছে বুজি পোৱা নাই তই ক'ব বিচাৰিছ তোৰ 2 বছৰ আগতে দেউতা মৰি গ'ল গাঁও সকলো মানুহ আহিল খবৰ ল'লে তাৰপিছত তোক ক'লে যে তই নাকানিবি আমি আছো নহয় আমি সকলোৱে তোৰ দেউতা আৰু ঠিক তেনেদৰে মা মৰাৰ পিছতো সকলোৱে আহি কি ক'লে আমি সকলোৱে তোৰ মা ভনীজনী পলাই গ'ল তাৰপিছত ভনীকেইজনী আহিল যে দাদা এনেকৈ আপোনাৰ ভণ্টিহে পলাই গুচি গ'ল আমি ভণ্টি আছো আমি আছো তইতো জানো কি ক কেছটো ক মই এফালে আহিছিলো আজি মামা নল বুজিছ মামাৰ হ'ল মোৰ পত্নীজনী মৰি থাকিলে কি হৈছিল কি একো ভাল লাগিলে মৰি থাকিলে এতিয়া কানিছ ছমাহৰ পিছত নাকানিম কিয় তাৰপাছত কোনো এজনী গাঁৱৰ মানুহে আহি নকলে বোৱাৰী আহি নকলে ছোৱালী আহি নকলে কি ক'ব লাগে আহি তোৰ পত্নী মৰি কি হ'ল আমি আছো নহয় আমাকে পত্নী বুলি ভাব কিবা তই কোন ছোৱালী কোন বোৱাৰীয়ে তোক আহি কবহি যে নেকানিবি বোপাৰী নেকানিবি আমি আছো নহয় আমি সকলোৱে তোক হয়নি